নামৰূপৰ কিশোৰী সন্ধানহীন। নামৰূপৰ তিনিআলি বঙালী গাঁৱৰ সৰুজ তাঁতী আৰু মনু তাঁতীৰ প্ৰায় 15 বছৰীয়া কন্যা পল্লৱী তাঁতী যোৱা ইংৰাজী 10 আগষ্টৰ পৰা সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰে যদিও কোনো সন্ধান নাপাই নামৰূপ আৰক্ষী থানাত অৱগত কৰে। কোনো লোকে সন্ধানহীন হোৱা কিশোৰীগৰাকীৰ কিবা সন্ধান পালে স্থানীয় আৰক্ষীক অথবা পৰিয়ালৰ লোকক অৱগত কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। পৰিয়ালৰ যোগাযোগৰ নম্বৰ হৈছে 6900283271 অথবা 9678487769 যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। ডেস্ক ৰিপৰ্ট, ডিজিটেল সংবাদ। मनु ताती, एड्रेस नामरूप, बेटी के नाम पल्लवी ताती, बयस हुआ प्राय 15 बছर। नामरूप थाना में भी केस दिली, गायब हो गए मोर छोगाली घर से। 10 तारीख के 5 बजे से गायब है छोकरी जगह नाई पाली, खुजली गोटाई नाई पाली। नामरूप थाना में केस दिली, एखन तकले कोनो खबर नाई पाली। कारण मुझे जाना सी जदि क्यों देखे पाए हुआ के तो मोके जाना दो, हमारे फोन नंबर দিব, सामने हमने थाना থাকবে खुआ भी ওরা জানাই দো, আর মোকো জানন্তি দেখ যাতে কি যে মুই মোর ছুয়াটাকে পাই যায়। নমস্কাৰ, মোৰ নাম শ্যাম বৰাই, মই নামৰূপকে লাগি। মোৰ ভাগ্নি ছোৱালী পল্লৱী ताती के 10 तारीखे सांझे 5 बजे से निकले जाए घर से। और बयस प्राय माने 15 बছর হচ্ছে। अंदर सामने के ছোৱালী দুইজন এরকম শুনি যে लेके যাচ্ছে বলকে কাম করাতে লেখাহूँ। এরকম এখন সঠিক গম নাই পাহি कहाँ যাচ্ছে কি কথা। মোবাইল लेके जाए, মোবাইলও সুইচ অফ। ফোন মারছি, ফোন নাই পাচ্ছি। ওকে বহুত খোঁজা হচ্ছে। अंदर नामरूप थाना में एजाहार দিয়া হলো, এখন তকলে কোনো গম নাই পাচ্ছি। তো নাম্বার দিয়া হবে আর ছোৱালীগিলাও कहाँ लेके যাচ্ছে কি কথা একবার জাননি দিতে লাগিছিল, এরকম लेके চল গেল। আমরা ওকে খুঁজে বলছি, তো আমাদেরকে কেউ যদি ওকে পায় তো আমাদেরকে কন্ট্যাক্ট করবে। আমাদের নাম্বার দিয়ে থাকবে বা সামনে থানাও না থাকলে তোমার জানানি দিবে।